আমাৰ ওচৰৰে ল'ৰা লোকেল ল'ৰা আগবাঢ়ি যাব লাগে সকলোৱে মিলিজুলি আৰু তাক উঠাই নিয়াত সহায় কৰক ছাবস্ক্ৰাইব সহায় মানে কি আৰু বেছি একো নাযায় টকা পইচা নাযায় ছাবস্ক্ৰাইব কৰি দিয়ক লাইক কৰি দিয়ক মজা লাগে একদম আপোনালোকে আহক আহি কিনে এক্সপিৰিয়েঞ্চ লওক ৱেলকাম বেক টু মাই চেনেল লাইফ ইজ এ জাৰ্ণি আৰু আজি আপোনালোকক লৈ যাই আছোঁ অন্য এটা ভিডিঅ' লৈ আপোনালোকে আমাৰ আজি এই ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে মহেন্দ্ৰ দাস আজি আমি ক'ত যাম তাৰ বিষয়ে অলপমান কৈ আহক বন্ধুসকল আমি আজি ওলাইছোঁ যাবলৈ মানে জেগাটো যোৱাৰ পাছত আপোনালোকে গম পাবই নিশ্চয় আৰু আপোনালোককো ক'ম তো সেই জেগাটো বহুতে গৈছে কিন্তু সেই জেগাটোৰ ইনজয়খিনি গোটেইখিনি সম্পূৰ্ণ বেছিভাগে কৰা নাই কিন্তু আমি দেখা পোৱা নাই কিন্তু আমি আপোনালোকক দেখুৱাম মানে তাত গৈ কেনেকুৱা মানে ছিষ্টেম বনাইছে বৰ্তমানে আগতেই বনাইছে কিন্তু মানুহবিলাক বহুতে গম পোৱা নাই তো আপোনালোকে সেই বস্তুবিলাক সম্পূৰ্ণ দেখুৱাম বা কিমান কি হয় কিমান পইচা যায় বহুতে ভাবে ইমান টকা বহুত লাগিব তেতিয়া আমি সেইখিনি হিচাপটো আপোনালোকক দিম তো আপোনালোকে বাজেটটো মিলাই কিনে আহিব পাৰে তো বন্ধুসকল আমি আজি যাই আছোঁ পইচা কোনফালে যাই আছোঁ ইফালে যাই আছোঁ কিন্তু মানে কি ক'ত যাম সেই বস্তুটো এতিয়া নকওঁ তাত গৈহে ক'ম আমি কি জেগাত যাম ঠিক আছে লগ পাই আছোঁ আপোনালোকক বন্ধুসকল ৰাতিপুৱাৰ পৰাই আপোনালোকক আমাৰ নতুন চেনেল লাইফ ইজ এ জাৰ্ণি আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তো বন্ধুসকল আৰু কমেণ্টো নিশ্চয় কৰিব তো ঠিক আছে আগলৈ ভিডিঅ'টোত লগ পাই আছোঁ দিয়া বাই বাই আমি এতিয়া আহি পালোঁ বগামাটি আমাৰ যিটো ডেষ্টিনেশ্যন আছিল এইটো প্লেনো আমাৰ আগৰ পৰা আছিল কিন্তু কি হ'ল মানে কি আমাৰ মনীন্দ্ৰ দাস মানে কি সি অলপ বিশেষ কামত ব্যস্ত আছিল আজি ভালেকেইদিন হ'ল আমি নতুনকৈ ভিডিঅ' দিব পৰা নাই সেইকাৰণে আমি আজি এইটা প্লেচত ছাডেনলি যোৱাকালি মানে প্লেন হ'ল তাৰপিছত আজি আহিয়ে গ'লোঁ আৰু ইয়াতে মানে কিছুমান এনেকুৱা এটা এক্সপিৰিয়েঞ্চ লৈ যাম যিটো এক্সপিৰিয়েঞ্চ হয়তো আপুনিও লোৱা নাই আৰু হয়তো ময়ো লোৱা নাই ঠিক আছে তো মই এতিয়ালৈ লোৱা নাই সেই এক্সপিৰিয়েঞ্চটো আপোনালোকক সেই এক্সপিৰিয়েঞ্চটো মই মানে কি দিয়াৰ কাৰণে ফিল কৰিম মই কৰিছোঁ এক্সপিৰিয়েঞ্চটো কিন্তু আপুনিও পাইছে যাতে ঠিক আছে তে আমি আজি জিপ লাইন কৰিম তাৰপিছত নাইট কেম্পিং কৰিম ট্ৰেকিং কৰিম আৰু অহাকালি ৰাফটিং কৰিম ঠিক আছে বন্ধুসকল তে আপোনালোকক লগ পাই আছোঁ অহাকালি আমি ৰাফটিঙত আৰু এতিয়া লগ পাম ৰাতি লগ পাম নাইট কেম্পিঙত আৰু অলপ লাঞ্চটো হৈ গ'ল দুপৰীয়া তো এতিয়া আমাক খাবলৈ মাতি গ'ল আমি যাওঁ তো আপোনালোকক দেখাইছোঁ লাঞ্চত কি কিনি দিয়ে নাই লাঞ্চ কৰিম আৰু লাঞ্চটো খাই কেনেকুৱা লাগিল আপোনালোকক জনাম অঁ কেনেকুৱা লাঞ্চ আমি লাঞ্চৰ টেবুল এয়া আহি পালোঁ আৰু আপোনালোকক এই লাঞ্চৰ যিটো আমাৰ হেৰি হয় না এইটো দেখাইছোঁ নিন্দা আমাৰ মছলা পাবা না কিবা পাবা তে বন্ধুসকল আমাৰ দুপৰীয়াৰ আহাৰ এতিয়া আহি ওলাল এয়া চাওক আন্দা কাৰী তাৰপিছত দালিৰ লগত ঔটেঙা ঠিক আছে আজি আৰু এটা নতুন এক্সপিৰিয়েঞ্চ সোৱাদৰ ক্ষেত্ৰত খাইছোঁ আগত হা ঔটেঙা খাওঁ ভাল কথা যিয়ে নহওক হয়তো না তে আপোনালোকক ঠিক আছে খাই টেষ্টটো কেনেকুৱা লাগিল এইটো জনাম পিছত ঠিক আছে মোক ফালে দিম মই একবাৰ খাই দিওঁ আমাৰ মুনিন্দাই এতিয়া খাই আছে মুনিন্দাই কেনেকুৱা টেষ্টটো কেনেকুৱা লাগিছে মজা না ঔটেঙা দিছে ন দালিটো মজা আৰু ভাজি আহি আছে আমাৰ এই খেতি হৈছে দাদা আহিছে কুকমেন ইমান মজা বনাইছে দাদা বহুত বহুত ধন্যবাদ ভাল লাগছে অঁ আপোনাৰ কাৰণে আজি এনেকুৱা টেষ্টি হেৰি খাব পাৰিলোঁ ঠিক আছে দা নেক্সট টাইম আৰু আহিম ঠিক আছে আহিব অঁ বন্ধুসকল যেতিয়া আমি ভাত খাই আছিলোঁ তেতিয়া আমাৰ এজন বন্ধু আহিছিল কিবা এলবাম শ্বুটিং কৰিবলৈ তেওঁৰ তো সেই বন্ধুজনক আপোনালোকে নিশ্চয় চিনি পায় হয়তো কিছুমানে নাপাব পাৰে কিন্তু বেছিভাগেই চিনি পায় তো আমি আপোনালোকক ভাত খাই কিনে আমি তেওঁক দেখুৱাই দিম লগ কৰি দিম তো চাই থাকক আমাৰ ভিডিঅ'টো বন্ধুসকল আপোনালোকক আমি আজি এই স্থানত আহি এটা আমাৰ বিখ্যাত ইউটিউব জগতত পপুলাৰ মানুহ এজনক লগ পালোঁ আমাৰ এই লগৰ ক্লাছমেট হয় ঠিক আছে আমি ক্লাছমেট বুলি ক'ব গ'লে অলপ ভুল হয় মই ছিনিয়ৰ আছিলোঁ আৰু তেখেত জুনিয়ৰ আছিল ঠিক আছে আৰু ষ্ট্ৰীমবিলাক বেলেগ বেলেগ আছিল আমি লগ পাইছিলোঁ কিন্তু ইমান মাতা বোলা নাছিল ঠিক আছে আজি অকস্মাত ইয়াত আহি মানে তেখেতৰ লগত সাক্ষাৎকাৰ হ'ল ইমান ভাল লাগিল
সিও মানে কি মানে এলবাম শ্বুটিং কৰাৰ কাৰণে ইয়াত আহিছে আৰু এতিয়া তাৰ লগত এটা চিনাকি আমি কৰি দিম ঠিক আছে আৰু তাৰ পৰা দুআষাৰ কথা আপোনালোকে আচ্ছা নমস্কাৰ নমস্কাৰ এই ভাই তই কৰ আগে মই চিনাকি কৰি দিওঁ এইটো আমাৰ পুলক ভাই হয় পুলক ভাই বুলি ক'লে চিনি মুখখন চিনি হ'ব কিন্তু নামটো হয় পুলক নিখাচৰ নিশ্চয় হা আছা দে আমাৰ পুলক নিখাচৰ ভাই ইমান পপুলাৰ হৈ গৈছে গম পাই পপুলাৰ মানে জনপ্ৰিয় পপুলাৰ বুলি ক'লে নহ'ব জনপ্ৰিয় বহুত মানে মই নিজে ফেন হয় বন্ধু হ'লেও মই তাৰ নিজেই ফেন হয় তাৰ আৰু মানে কি ক'ম আৰু বহুত আমাৰ পুলক ভাইয়ে কিছু কথা ক'ব আমি শুনি লওঁ দে পুলক ভাই বেছি তাৰিফ কৰিলে আচলতে বহুত লাজো লাগে আৰু মোক এই ইহঁতক লগ পালোঁ খুবেই ভাল লাগিল বগামাটি নাম পাহৰিছা মোৰ নাম মুন হয় মন লাগে তো যিয়ে নহওক আৰু নাম মে কিয়া ৰাখা হে কম কাম বেছি লিখাই আছে কথা কম কাম বেছি তো নামত একো থকা নাই আমি বগামাটিত আহি মুন ভাইক লগ পালোঁ তাৰপিছত আমি ইয়াত শ্বুটিং কৰিব আহিছিলোঁ আমাৰ শ্বুটিংটো হ'ল এতিয়া তো পটককৈ আমি এক মুলাকাত কৰিলোঁ তো ভাল লাগিলে আৰু ইমান ধুনীয়া পৰিৱেশ এটা মই বিচাৰিছিলোঁ কচমছে কিন্তু তেল মাৰি কোৱা নাই মই বিচাৰিছিলোঁ যে একটা ৰাতি স্পেণ্ড কৰিবৰ কাৰণে কিন্তু সময় নাই বহুত টিমটো লৈ আহিছোঁ গোটেই তাহাঁতক মইতো আৰু এতিয়া এৰি যাব দিব নোৱাৰোঁ না আৰু মোক ৰখিও আছে তেওঁলোকে তো সেয়াই আৰু ভাই আৰু আমি আপোনাৰ লগত আমিও নতুন কৰি আপুনি ক'ব নালাগে ভাই আমি আমাৰ চেনেলটোৰ নাম হ'ল লাইভ ইজ এ জাৰ্নি তো আমাৰ চেনেলটো কিছু কথা ক'লে একদম জাগাত নাম দিছে দেখোন লাইভ ইজ এ জাৰ্নি একদম বেয়া দিছোঁ না খাতাৰনাক না তো ভাইয়ে জনোৱা মতে সেই বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাব মটো ব্লগিং কৰিব তো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে মই মানে কি শুভেচ্ছাও দিলোঁ লগতে আপোনালোকক এটা অনুৰোধো কৰিলোঁ যে তেওঁলোকক আগবঢ়াই লৈ যাওক আমাৰ ওচৰৰে ল'ৰা লোকেল ল'ৰা আগবাঢ়ি যাব লাগে সকলোৱে মিলিজুলি আৰু তাক উঠাই নিয়াত সহায় কৰক ছাবস্ক্ৰাইব সহায় মানে কি আৰু বেছি একো নাযায় টকা পইচা নাযায় তো ছাবস্ক্ৰাইব কৰি দিয়ক লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক বাকীবিলাকতো জানেই ইউটিউব আজিকালি চবেই চলায় গতিকে বহুত বহুত শুভেচ্ছা থাকিল দুই ভাইজনলৈ থেংক ইউ এই ভাই আমাৰ লাইভ ইজ এ জাৰ্নি পৰিয়ালৰ পৰা আমাৰ বন্ধু লাইভ ইজ এ জাৰ্নি বহুত বহুত ধন্যবাদ দিলোঁ আৰু লগ পাম এই দোস্ত তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু লগতে আমাক এইখিনি সময় দিয়াৰ কাৰণে এইটো আৰু কি আৰু আপোনাৰ সদায় আভাৰী হৈ ইমান ডাঙৰ মানুহ হিচাপে মোক কিবা দিব নালাগে মানে ভাই নিচিনা সিটাইতো মইতো লগ পোৱাৰ পৰা ভাই তাকেতো কৈছোঁ কাৰণ মই আগতো লগ পাইছোঁ সময় থাকিলে ধেৰ কিন্তু বৰ্তমান নাইয়ে মানে এতিয়া ৰখিলে বেয়া হ'ব না তোমাৰ চেনেলটো একবাৰ কৈ দি মোৰ এটা চেনেল আছে পুলক নিখাচৰ গতিকে যদি আপোনালোকে আমাৰ আপোনালোকে ছাবস্ক্ৰাইব কৰিব এবাৰ ভিজিট কৰিব চেনেলটো ধন্যবাদ মই নিশ্চয় চেনেলটো লিংক দিব নালাগেই মই আপোনালোকে চবে জানেই তথাপিও মই ডিছক্ৰিপশ্যনত আমাৰ ভাইৰ চেনেল বেলেগে চেনেল আৰু কৈছোঁ না এবাৰ চালে এৰিব নোৱাৰা তো ঠিক আছে বন্ধু জিপ লাইনত যাম তো জিপ লাইনত যোৱাৰ কাৰণে আমি উঠি আছোঁ আহক তো এতিয়া আমি জিপ লাইনত যাম তো জিপ লাইনত যাই কেনেকুৱা লাগে ফাৰ্ষ্ট টাইম অনুভৱটো কেনেকুৱা হয় আমি আপোনালোকক জনাই দিম অলপ ভয়ো লাগে নালাগা বুলি নকওঁ কিন্তু কি হয় পাত্তা নাই আমি এতিয়া জিপ লাইন কৰিম ঠিক আছে আপোনালোকে চাই থাকক জিপ লাইন কৰি কেনে লাগে এক্সপিৰিয়েঞ্চটো আপোনালোকক দিম আৰু আপোনালোকে ইয়াত অহাৰ কাৰণে পূৰা একেবাৰে উঠি উৰি লাগি থাকক ঠিক আছে আপোনালোকক আফচোচ দি আছোঁ এতিয়া সেই পাহাৰখনত যাম আমি ইখন পাহাৰৰ পৰা সিখন পাহাৰ বন্ধুসকল আপোনালোকে আহিব নদীটো পাৰ কৰাই দিব আপুনি দেখাই দিব লাইভ এক্সপিৰিয়েঞ্চটো দেখাই দিব হৰেশ্বৰে আটাবাৰী যায় না চুপচাপ যায় না এনজয় কৰি যায় আপোনালোকে নিশ্চয় দেখা হ'ব আমি ৰেডি প্ৰায় এতিয়া ৰেডি হৈ আছোঁ আৰু ভয় লাগে নেকি ভয় লাগে নাই কিন্তু ফাৰ্ষ্ট টাইম যাব মন নাই তাৰমানে মানে মোৰ কিবা হৈ যদি হওক আৰু নাই তই যাই নাপাতে মই যাম গুৰিৰা ইফালে নহয় এতিয়া তাত ডালৰ ঠিক আছে বন্ধুসকল এতিয়া আমাৰ এই ভাইটি পূৰা ৰেডি মানে প্ৰিপেৰেশ্যন কৰি আছে আমাক ভগৱান হৈ গ'লে খাই দি চাওক বহিলচোন বহি ল'ব আছে এই ৰছীডাল ধৰিব নালাগে দেই এইডাল খালি অঁ হে
অলপ আগত কিমান থ ইয়াতে থ মোৰ হাতখন ইয়াতে থ ইয়াত দে যা ব্ৰেকিং ব্ৰেকিং দে বন্ধুসকল যাই আছো ইমান মজা এক্সপিৰিয়েঞ্চ এটা ৱাও দে বন্ধুসকল মজা লাগে একদম আপোনালোকে আহক আহি কিনে এক্সপিৰিয়েঞ্চ লওক ঠিক আছে বন্ধুসকল দে বন্ধুসকল মজা লাগিল এক্সপিৰিয়েঞ্চ একদম মজা এইটো এতিয়া খুলি আছে ভাইটিয়ে ঠিক আছে একদম মজা ফাই এতিয়া আমাৰ মুনিন্দা আহিছে বহি লওঁ আচ্ছা ঠিক আছে ইয়াৰহে মজা লাগছে কমাই লৈ যাম ভৰিখন লাগি যায় লাহে লাহে সন্ধিয়া হ'বৰে হ'ল আমি এইবাৰ নাইট কেম্পৰ কাৰণে আমি এতিয়া যোগাৰ কৰিম ঠিক আছে এই নাইট কেম্পটো আমি হয়তো এই জংঘলত কৰিম এইফালে দেখা দিয়া নহ'লে আমি নাইট কেম্পটো আমি নদীৰ কাষত কৰিম কিন্তু ইহঁতৰ পৰা মানে কি জংঘলত পৰাও এলাউড নাই আৰু নদীৰ কাষত পৰাও এলাউড নাই আমি আমাৰ পৰা ফ'ৰ্চ কৰি আছোঁ সিহঁতে কৈছে কি তহঁতে যদি নিজা ৰিক্সত যদি নাইট কেম্পিং কৰিব বিচৰা নিজা জেগা মতে তেনেহ'লে কৰিব পাৰা এতিয়া দেখা যাওক কি হয় ইমান দূৰ আহিছোঁ যিহেতু টকা পইচা খৰচা কৰি তে এনজয়টো লৈ যাম আৰু আপোনালোকে আহিলে হয়তো আমি যিটো কৰিছোঁ সেইটো নকৰিব আমি আজি নাইট কেম্পৰ মজাটো লৈ কিনে অহাকালি ৰাতিপুৱা আপোনালোকক এক্সপিৰিয়েঞ্চৰ সহকাৰে জনাম কেনে লাগিল ঠিক আছে বন্ধুসকল যে আপোনালোকে চাই থাকক লাইভ ইজ এ জাৰ্ণি চেনেলটো আৰু ৰৈ থাকক অন্য এটা ভিডিঅ' লৈ যে আমি অহাকালি ৰাফটিং চাফটিং গোটেই ভিডিঅ'বিলাক টাইম টু টাইম পাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰিব আজি ভিডিঅ'টো এনেকুৱা ধামাকা হৈছে না আপোনালোকে এবাৰ চালে বাৰে বাৰে চাই থাকিব ঠিক আছে বন্ধুসকল বাই বাই এতিয়া